নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চ' পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 হুইচ ভাইচৰয় হেড কম্বাইন দ্য ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট অফ বেংগল উইথ আছাম ইন 1905 এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ লৰ্ড কাৰ্জন সেইখিনি সময়ত ভাৰতৰ ভাইচৰয় আছিল আৰু 16 অক্টোবৰ 1905 চনত বেংগল পাৰ্টিশ্যন হৈছিল Next question number 2 Kanaklata Barua was associated with which of the following freedom movement এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেট ইণ্ডিয়া মুভমেণ্ট কনকলতা বৰুৱা জন্ম হৈছিল 22 ডিচেম্বৰ 1924 চন কনকলতা বৰুৱাই ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত হৈ 20 ছেপ্টেম্বৰ 1942 চনৰ মাত্ৰ 17 বছৰ বয়সতে ব্ৰিটিছ পুলিচৰ গুলীত মৃত্যুক আঁকোৱালি ল'ব লগা হয় Next question number 3 when was the Treaty of Yandaboo signed in এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইজ দ্য কাৰেক্ট এনচাৰ 1826 1826 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ সকলৰ মাজত সন্ধি হৈছিল এই সন্ধিক আমি ইয়াণ্ডাবু সন্ধি বুলি জানো আৰু ইয়াণ্ডাবু সন্ধিৰ লগে লগে ব্ৰিটিছসকলে অসমক শাসন কৰিবলৈ ধৰে নেক্সট কুৱেশ্যন নম্বৰ 4 এই প্ৰশ্নটো সুধিছে যে অসমৰ ৰাজধানী যেতিয়া শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয় সেইখিনি সময়ৰ অসমৰ মুখ্যমন্ত্ৰী কোন আছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইজ দ্য কাৰেক্ট এনচাৰ শৰৎ চন্দ্ৰ সিংহ সেইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহা নেক্সট কুৱেশ্যন নম্বৰ 5 দ্য ফাৰ্ষ্ট প্ৰেজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইজ দ্য কাৰেক্ট এনচাৰ ফুলগুৰি ধাবা নেক্সট কুৱেশ্যন নম্বৰ 6 এই প্ৰশ্নটো সুধিছে যে ৰবাৰ্ট বুছে অসমত কিমান চনৰ চাহ আৱিষ্কাৰ কৰিছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 1823 চনত ৰবাৰ্ট বুছে 1823 চনত চাহ আৱিষ্কাৰ কৰিছিল আপাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী আৰু প্ৰথমবাৰৰ বাবে অসমৰ পৰা ইংলেণ্ডলৈ পাব্লিক চেলৰ কাৰণে চাহ পঠিওৱা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 7 এই প্ৰশ্নটো সুধিছে যে আহোমসকলে অসমৰ কিমান বছৰ ৰাজত্ব কৰিছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 600 ইয়াৰ্ছ আহোমসকলে 1228 পৰা 1826 লৈ অসমৰ ৰাজত্ব কৰিছিল ফৰ নিয়াৰ বাই 598 ইয়াৰ্ছ আৰু এপ্ৰক্সিমেটলি 600 বুলি ধৰা হয় অৰ্থাৎ 600 বছৰ বুলি ধৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 8 এই প্ৰশ্নটো সুধিছে যে হিষ্টৰিক আছাম একৰ্ড কেতিয়া সাইন কৰা হৈছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 15 আগষ্ট 1985 চনত ইউনিয়ন অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম অল আছাম ষ্টুডেণ্ট ইউনিয়ন অল আছাম গণসংগম পৰিষদৰ সৈতে এই একৰ্ড সাইন কৰা হৈছিল আৰু তাৰ পিছৰ বছৰে এটা নতুনকৈ ডিপাৰ্টমেণ্ট ইষ্টাব্লিছ কৰা হৈছিল 1986ত আৰু সেই ডিপাৰ্টমেণ্টটোৰ নাম হ'ল ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড ডিপাৰ্টমেণ্ট প্ৰিয় বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক প্ৰতিটো কুৱেশ্যন এনচাৰ এডিশ্যনেল ইনফৰ্মেশ্যনখিনি দি যাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোয়িং ৰুলাৰ ইজ পপুলাৰলি ন'ন এজ চিলাৰাই এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ শুক্লধ্বজ অৰ মোৰ পপুলাৰলি ন'ন বীৰ চিলাৰাই ৱাজ দ্য younger brother of Narayan the king of the Kush dynasty of the Kamakhya Kingdom in the 16th century. He was Narayan commander-in-chief and got his name Silarai because as a general, he executed troop movement that was first as a Sila. Next question number 10 এই প্ৰশ্নটো সুধিছে যে অসমৰ প্ৰথমজন কোন আছিলে যিয়ে চাহ খেতি কৰিছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ মণিৰাম দেৱানে প্ৰথমবাৰৰ বাবে চাহ খেতি ব্যৱসায়িক ভিত্তিক হিচাপে কৰিছিল কুৱেশ্যন নম্বৰ 11 হু ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ৰাউণ্ড টেবুল কনফাৰেন্স এই প্ৰশ্নটো সুধিছে যে অসমক কোনে ৰিপ্ৰেজেণ্ট কৰিছিল ৰাউণ্ড টেবুল কনফাৰেন্সত এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ চন্দ্ৰধৰ বৰুৱাই 1930 চনত চন্দ্ৰধৰ বৰুৱাই ৰাউণ্ড টেবুল কনফাৰেন্সত অসমক ৰিপ্ৰেজেণ্ট কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 12 এই প্ৰশ্নটোত সুধিছে যে শ্ৰীমন্ত শংকৰদেৱে কোনজন ৰজাৰ শাসনকালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ নৰনাৰায়ণ নেক্সট কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ পুষ্য বৰ্মন আৰু পুষ্য বৰ্মন কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত বৰ্মন ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল ৰুলাৰ অফ কামৰূপ কিংডম ইন আছাম founder of the Varmana Dynasty was Pushya Varman. He established dynasty in around 350 BC. Pushya Varman was a powerful ruler and maintained good relation with other kingdom, including Samudragupta Empire. From 350 AD to 650 AD, Varman Dynasty ruled and expanded Kamrupa Kindom or Pragjyotisha Kingdom. Next question number 14 এই প্ৰশ্নটো সুধিছে যে চীনাৰ পৰিব্ৰাজক হিউৱেন চাং অসমলৈ অৰ্থাৎ কামৰূপলৈ কেতিয়া আহিছিল এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 643 ইয়াৰ্ছ আৰু সেইখিনি সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন হিউৱেন চাং কেম টু আছাম এণ্ড এটেণ্ড দ্য কোৰ্ট অফ কিং ভাস্কৰ বৰ্মন হিজ একাউণ্ট অন কামৰূপ আৰু ভেলুৱেবল চ'ৰ্চেছ অফ দ্য হিষ্ট্ৰী অফ আছাম
Next question number 15. Medieval period point Ram Saraswati was a court point of which of the following king? এই প্ৰশ্নটো সুধিছে যে ৰাম সৰস্বতী কোনজন ৰজাৰ ৰাজকবি আছিল বুলি সুধিছে। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ দুৰ্লভ নাৰায়ণ। ৰাম সৰস্বতী দুৰ্লভ নাৰায়ণৰ ৰাজকবি আছিল। 16th century point of Assam, King Narayan the Great Kush King. Next question number 16. Who was the first king from Assam to perform Aswamedha Yagna? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন কামৰূপ অসমৰ প্ৰথমজন ৰজা আছিল যিজনে অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰিছিল। Next question number 17. The capital of Varmana Dynasty of Kamrupa Kindom was. এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ প্ৰাগজ্যোতিষপুৰ। Varmana Dynasty ruled Kamrupa Kingdom in Assam during 350 AD to 650 AD. The Varmana Kingdom used Pragjyotispur as their capital. It was situated in the southern bank of river Brahmaputra, present-day Guwahati, the capital city of Assam. Question number 18. Who among the following is the earliest known king of ancient Assam? এই প্ৰশ্নটো সুধিছে যে পৌৰাণিক অসমৰ প্ৰথমজন ৰজা কোন আছিল। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ মহিৰংগ দানৱ। মহিৰংগ দানৱক পৌৰাণিক অসমৰ প্ৰথমজন ৰজা বুলিব পাৰি। According to ancient literature and mythology, present day Assam was a part of Pragjyotispur kingdom ruled by Danav dynasty. The first ruler of Danav dynasty was Mahiranga Danava. বৰ্তমান দানৱ ডেনেষ্টি বিষয়ে আৰ্কিঅলজিকেল এভিডেন্স পোৱা নাযায় যদিও কালিকা পুৰাণত দানৱ ডেনেষ্টি বিষয়ে উল্লেখ আছে। Next question number 19. Who was the founder of Sutiya Kingdom? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ বীৰপাল। বীৰপাল established Sutiya Kingdom in 1187 AD. Birpal was claimed descent from mythical Bismarck. He ruled over 60 families. Birpal was succeeded by 10 other kings, all of whom assumed same title Pal. The Sutiya Kingdom ruled in northeastern Assam. Its headquarters was Sodia. Next, আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে which of the following king rebuilt the Kamakhya Temple? এই প্ৰশ্নটি শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ নৰনাৰায়ণ। The temple reconstruction was complete in 1565.